वेलकाम बैक टू माय चैनल स्वागतम जानाइছো বি ব্লগ চেনেলটোৰ অন্য এটা নতুন ভিডিও লৈ মই সিদিনা ইয়াত আহিছিলো আৰু ইয়াতে কৈছিলো যে এইটো বছৰৰ শেষত বা সেইটো বছৰৰ প্ৰথমত মানে 2023 ৰ শেষৰ দিন কেইটাত নহলে 2024 ৰ প্ৰথম দিনটোতে আমি ইয়াত খানা খাম আৰু এই ঠাইখিনি খুব ধুনীয়াকৈ সিদিনা দেখাইছিলো যে ইয়াত আজি যদিও মানুহ নাই 2024 চনৰ প্ৰথম 5 দিন বহুত বেছি মানুহ হ'ব আৰু ইয়াত পিকনিক পাৰ্টি বহুত কেইটা আহিব আৰু সেই ঠাইখিনিতে আছো আৰু এইফালে এখন ধুনীয়া নাও মানে পানী জাহাজ আৰু সেইফালে যিমান দেখিব গোটেই পিকনিক পাৰ্টি এইটো সাইড আছে আৰু সেইটো পাৰতো দুটা তিনটা মান আছে আৰু পাৰ্টি দেখাই আছো বাৰু বহুত বেছি পাৰ্টি আছে সেইটো পাৰতো আজি মানে হাকখন পাৰ হৈ দেখাম সিদিনা হাকৰ আধাৰ পৰা গুজি আহিছিলো আৰু আজি গোটেই হাকখন পাৰ হৈ সেইফালে কিমানটা পিকনিক পাৰ্টি আছে দেখাই আছো আৰু আমাৰ এইফালে একদম দূৰত আমি বহিছো আৰু বাকি আমাৰ ৰান্ধা বাঢ়া পুৰা তীব্ৰ গতিত চলি আছে আৰু দলংখন পাৰ হৈ আহিলো দলংখন এইটো পাৰেও নদীৰ পাৰত ইয়াত বহিছে এটা আৰু এইফালে বহুত কেইটা পাৰ্টি আৰু সেইফালেও নদীৰ সেইটো পাৰো এবাৰ বহুত কেইটা পাৰ্টি হৈছে পিকনিক পাৰ্টি আৰু আমি যেহেতু এইটো পাৰত আছো আৰু সেইটো পাৰৰ পৰা এইটো পাৰ আহিলো যেহেতু আমাৰ খানা ইয়াতে হ'ব আৰু 2024 চনৰ প্ৰথম জানুৱাৰীৰ মানে 2024 চনৰ প্ৰথম দিনটোতে আটাইকে নতুন বছৰৰ আকৌ এবাৰ হিয়া ভৰা অলক যাচিছো শুভেচ্ছা যাচিছো আৰু এইফালে কিমান পাৰ্টি আছে এটা এটাকে দেখাই আছো আৰু আমি ক'ত বহিছো তালৈকে লৈ গৈ আছো এতিয়া আৰু এইফালে গোটেই পাৰ্টি এইবিলাক যিমানলৈকে দেখিব বহুত কেইটা পিকনিক পাৰ্টি হৈছে এবাৰ আৰু আমি য'ত খানা খাইছো সেই জায়গা আহি পালো ইয়াত পুৰি আছে ধুনীয়াকৈ বনাই আছে মানে মাছ পুৰা আৰু বেঙেনা পিটিকা বহুতে বেছি টেষ্টি হ'ব আৰু এইফালে 2-3 বিধ মাংস বনাই ৰেডি আৰু ইয়াতে আমি বহিছো এতিয়া আমি দেৰি হ'ল যেহেতু ভাত খাব বহিমে আৰু আৰু এনেকৈ ময়ো ভাত খাব বহিলো ধুনীয়াকৈ মাংস চাংস লৈ ল'লো পাতত আৰু আগফালে গোটেইবিলাকে ভাত খাই আছে বৰ্তমান আৰু খানাৰ পিছত ধুনীয়াকৈ লৈ লৈছো একদম পিয়ৰ দৈ আৰু মিঠাই দৈটো বহুতে বেছি টেষ্টি হৈছে আৰু এইফালে আমাৰ সৰু ভাইটি তাৰ জুতিয়ে বেলেগ সকলোৰে খোৱা হ'ল কিন্তু ইয়াৰ হোৱাই নাই খোৱা আৰু এনেকৈ তাতে খানা চানা খাই আহিলো বেছি বাৰু ভিডিঅ' নবনালো তাত কাৰণ সেই ঠাইখিনিৰ ভিডিঅ' মই আগতে বহুত ধুনীয়াকৈ কেইবাদিনো বনাইছো আৰু সিদিনা দেখাইছিলো যে ইয়াত জানুৱাৰী 1 তাৰিখৰ পৰা 5 তাৰিখলৈ বহুত বেছি মানুহ হ'ব সঁচাকৈ বহুত বেছি পিকনিক পাৰ্টি হৈছে আৰু তাত মোৰ আহি পোৱাত অলপ দেৰি হ'ল কামৰ কাৰণে খানাটো আহিয়ে খালোঁ আৰু বহুত কিবা কিবি যোগাৰ কৰিছিল মাংসই 2-3 বিধ তাৰপিছত দৈ মিঠাই মাছ পুৰা ভঠ্ঠা আমি যিটো ভঠ্ঠা বুলি কওঁ আলু পিটিকা মাছ পিটিকা বেঙেনা পিটিকা গোটেইখিনি আইটেম আছে আৰু এতিয়া চিধা যাম হাজো কাৰণ আজি জানুৱাৰীৰ 1 তাৰিখ আৰু আজি আমাৰ তেখেতৰ মানে বাৰ্থডে গমে পাইছে ইয়াৰ আগৰ ভিডিঅ'টোত খুব ধুনীয়াকৈ মানে কৈছিলোঁ মই গংগা যমুনা ৰিজৰ্টৰ পৰা যে 1 তাৰিখেতো লগ পাবই লাগিব কাৰণ সেইদিনা আছে বাৰ্থডে গতিকে আজি তাৰ বাৰ্থডে যিহেতু কেক এটা স্পেচিয়েলি মই অৰ্ডাৰ দিছিলোঁ হাজোত আৰু সেই কেকটো আনিব যাওঁ আৰু কেকটো কেনেকুৱা ধৰণৰ হয় দেখাই আছোঁ আৰু গধূলি হৈ আছে একদম ধামাকেদাৰ পাৰ্টি এটা আৰু এইফালে পাৰ্টিত চামিল হোৱাৰ কাৰণে পুৰা পান চান খাই ৰেডি আৰু এনেকৈ তাৰ পৰা কেক চেক লৈ আহিলোঁ কেক লৈ যাম অলপ দেৰিকৈ এতিয়া গধূল হোৱা নাই যিহেতু গধূলিৰ পিছতে কেক কাটিব 6:30 মান বজাত গৈ পালে হ'ল আৰু ইয়াৰ পৰা 5:30 6টাত যাম তাৰ আগত আমাৰ ঘৰত চলি আছে এটা বেলেগ ধৰণৰ অসমীয়া পিঠাৰ কাম মানে পাতে বান্ধা পিঠা বুলি কওঁ আমি আৰু কিছুমানে কলপাতত দিয়া পিঠা বুলি কয় কেনেধৰণে বনাই আছে দেখাই আছোঁ বাৰু যিহেতু নতুন বছৰ নতুন কিবা এটা বনাই আছে সেইটো চাই লওঁ তাৰপিছত গৈ আছোঁ একদম বাৰ্থডে পাৰ্টিত আৰু মই আগতে কেইটামান বনাই থ'লে ইয়াত ধুনীয়াকৈ চচপেনত কেইটামান বনাই থৈ দিছে আৰু কেনেকৈ বনাই এইফালে চাওক আমি যেনেকৈ ৰুটি বনালে আটাবোৰ প্ৰথমতে পানীৰে মাৰি লওঁ তাৰপিছত এনেকৈ লাৰু বনাই আটাৰ পৰা ৰুটিটো বনাওঁ ঠিক তেনেকৈ ইয়াত চাউলৰ গুড়িটো পানীৰে এনেকৈ সানি আটাৰ দৰে মাৰি লৈ এনেকৈ ধুনীয়াকৈ কলপাতত দি চাৰিওফালৰ পৰা কলপাতখন জাপি লয় তাৰপিছত ডেক্সিৰ ওপৰত গৰম পানীত দি বইল কৰি বনাই পাতে বান্ধা পিঠা বহুতে খাই পাইছে চাগে বনোৱা চিষ্টেম চাওক কেনেকৈ বনায় আৰু এনেকৈ ৰাতি ঘৰত পিঠা চিঠা বনোৱা চাই চিধা গ'লোঁ মই বাৰ্থডে যিহেতু বাৰ্থডে পাৰ্টি আছিল যোৱা ৰাতি 1 তাৰিখে আৰু ৰাতি ৰাস্তাত আন্ধাৰ আছিল কাৰণে ভিডিঅ' বনোৱা নহ'ল আৰু সোনকাল তাত গুচি গ'লোঁ আৰু তাত কেনেকুৱা ধৰণে পাৰ্টি হৈছিল আৰু কেনেকুৱা ধৰণে আমি এনজয় কৰিছিলোঁ অলপ বলক তেন্তে পিছুৱাই যাওঁ আৰু ৰাতিৰ পাৰ্টিটো চাওঁ আৰু আহি পাই গ'লোঁ ইয়াত আৰু এইটোৱে আছিল বাৰ্থডে কেক হেপী বাৰ্থডে মাই লাভ ধুনীয়াকৈ লিখা আছে আৰু এইফালে পুৰা কেক কাটিবৰ কাৰণে সকলো ৰেডি কি ও মো মলাহান কিবা তা কো ফটো উঠিলো রে ফটো মারা আও দিদি ফটো মারা আগে কবি সব কবি জানাতে কবি লাজ লাগিছে রাখতে ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूं दे दे
মোক দি মোক এই বস্তুটো ফাটাব বহুত চেষ্টা কৰি আছিল সকলোৱে কিন্তু ফাটাব পৰা নাছিল আৰু শেষত ফুটিল যদিও বেলেগ চাইডে ফুটিল বেলুন শেষ নেকি চব ফাটা আৰু কেক কাটাৰ শেষত ইয়াতে চলি আছে বাৰ্থডে পাৰ্টি ইয়াতে কিবা কিবি খাব দিয়া হৈছে ইয়াৰ গিফ্ট কি ওলাইছে ওলো আনবক্সিং কৰ এখন ফাৰ্ষ্ট এখন কি চাও অ' মাফলা ধুনীয়া মাফলা না মজা জানছে এইটো চাও চাও দে ফুল আৰু ধুনীয়া ৰঙা মাফলাখন আৰু এইটো হৈছে মোৰ নিউ ইয়াৰ গিফ্ট তাৰ ফালৰ পৰা কি আছে আনবক্সিং কৰি দেখাই আছো বাৰু কি বস্তু তুমি বয়ফ্ৰেণ্ডক এনে বস্তু দি পাইছা কি মজা লাগছে আৰু এইটোৱে সেইটো নিউ ইয়াৰ গিফ্ট কেনেকুৱা লাগিছে চাওক বাৰু এবাৰ মোৰ কিন্তু বহুতে বেছি ভাল লাগিছে